নমস্কাৰ সাকসেছ আসাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। অসম চৰকাৰৰ চাকৰি পুনৰ ইডিপি অৰ্থাৎ ইলেক্ট্ৰনিক ডাটা প্ৰচেছৰ পদৰ স্কিল টেষ্ট ইণ্টাৰভিউ ডেট ঘোষণা কৰিলে আৰু এইখন হৈছে অফিচিয়েলি নোটিছখন। তো ইয়াতে আপোনালোকে চাব পাৰে কেইদিনমান আগতে 2024 চনৰ শেষৰ ফালে ইয়াতে ইডিপি অৰ্থাৎ ইলেক্ট্ৰনিক ডাটা প্ৰচেছৰ পদ মুকলি কৰিছে আৰু সেই পদখিনিৰ ইণ্টাৰভিউ ডেট লগতে স্কিল টেষ্ট ডেট ঘোষণা কৰি দিলে। তো ইয়াতে আপোনালোকে চাব পাৰে পোষ্টৰ নামটো ইডিপি অৰ্থাৎ ইলেক্ট্ৰনিক ডাটা প্ৰচেছৰ। তো ইয়াতে ডেটটো দি দিছে স্কিল টেষ্ট ইণ্টাৰভিউ। তো ডেট অফ স্কিল টেষ্ট তো 8 ফেব্ৰুৱাৰী 10 ফেব্ৰুৱাৰী 11 ফেব্ৰুৱাৰী। তো এই তিনিটা ডেটত আপোনালোকৰ ইয়াৰে ইণ্টাৰভিউ স্কিল টেষ্টখিনি অনুষ্ঠিত কৰিব আৰু ভেনিউটো দি দিছে ষ্টেট মিছন অফিচ সমগ্ৰ শিক্ষা অসম। তো এই পদখিনি মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অসম ইয়াৰ পৰা মুকলি কৰিছিল আৰু ইয়াতে আপোনালোকক শ্বৰ্ট লিষ্ট কেণ্ডিডেটৰ লিষ্টখিনি দিয়া আছে। অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে চাব পাৰিব যিটো ssa.assam.gov.in। তো এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকৰ নামটো আছে নে নাই চেক কৰি চাই ল'ব আৰু ইয়াৰে এডমিট কাৰ্ডসমূহ আপোনালোকে 28 জানুৱাৰী 2025 তো আপোনালোকে দুদিন পিছতে ইয়াৰে এডমিট কাৰ্ডখিনি ডাউনলোড কৰিব পাৰিব যিটো ssa.assam.gov.in। তো এই অফিচিয়েল ৱেবছাইট যোগে আপোনালোকৰ নিজৰ এডমিট কাৰ্ডখিনি ডাউনলোড কৰিব পাৰিব। তো বন্ধুসকল এইখিনি আছিল ভিডিঅ'টো আপোনালোকক দিবৰ বাবে আৰু এনেকুৱা ধৰণৰ ভিডিঅ'খিনি পোৱাৰ বাবে আপোনালোকে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। ধন্যবাদ।